শিৱসাগৰৰ বেতনাৰ প্ৰয়াত হিতেশ ডেকা সৰণী সমন্বয় ক্ষেত্ৰত ৰাজ্যৰ 12খন জিলাত সিঁচৰতি হৈ থকা শৰণীয়া কছাৰী জনগোষ্ঠীৰ 20 সহস্ৰাধিক লোকৰ উপস্থিতিৰে উদুলি মুদুলি হৈ পৰে। তিনিদিনীয়াকৈ অনুষ্ঠিত কাৰ্যসূচীৰ অন্তিম দিনা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱাই শৰণীয়া কছাৰী জনগোষ্ঠীৰ বাঁহ গোঁসাই উৎসৱ উদযাপন কৰা 6 বহাগৰ দিনটো বিটিআৰ চৰকাৰৰ বন্ধৰ দিন হিচাপে কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰিব বুলি ঘোষণা কৰে। লগতে প্ৰতি বছৰে বাঁহ গোঁসাই উৎসৱ উদযাপনৰ বাবে বিটিআৰ চৰকাৰে 10 লাখকৈ টকা প্ৰদান কৰিব বুলিও উল্লেখ কৰে। দ্বিবাৰ্ষিক অধিৱেশন আৰু নাৰী মঞ্চৰ দ্বিবাৰ্ষিক অধিৱেশন ইয়াত উপস্থিত হৈ সঁচাকৈয়ে মই খুব আনন্দ অনুভৱ কৰিছোঁ। শৰণীয়া কছাৰী লোকসকল অসমৰ এক খিলঞ্জীয়া জনগোষ্ঠী। কছাৰী মূলৰ এই শৰণীয়া কছাৰী লোকসকলে বিভিন্ন সময়ত কিছু সমস্যাৰ সন্মুখীন হৈ আছে, বিশেষকৈ প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত বা বিভিন্ন বিটিআৰৰ বিভিন্ন অঞ্চলত কিছু সমস্যা পাই থকা বুলি তেখেতসকলে কৈ আছে আৰু আমাৰ চৰকাৰেও এই ক্ষেত্ৰত অৱগত। আমি যোৱা সময়তো যেহেতু এইখিনি কছাৰী মূলৰ লোক, গতিকে ইয়াত অনুসূচিত জনজাতিৰ ক্ষেত্ৰত কোনো সন্দেহ কৰিবলগীয়া নাই, কিন্তু ভাৰতীয় সংবিধানত যেহেতু কছাৰীটোৱে লিষ্টত আছে, গতিকে শৰণীয়া কছাৰী বুলি লিখিলে তাত প্ৰমাণ পত্ৰত কেতিয়াবা অসুবিধা হয়। সেইকাৰণে আমাৰ অসম চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈ কেন্দ্ৰলৈ প্ৰস্তাৱ পঠাইছে যে ইয়াক শৰণীয়া কছাৰী হিচাপেও তেওঁলোকক জনজাতীয় লিষ্টখনত সোমাব লাগে, যাতে সেই অসুবিধাটো দূৰ কৰিব পাৰি। মই আশা ৰাখোঁ যে এই অসুবিধাবিলাক সোনকালে দূৰ হ'ব আৰু যিসমূহ ইয়াত আচলতে আচল অসুবিধাটো হ'ল যে উপাধিৰ অসুবিধা। উপাধিবিলাক এনেকুৱা যে উপাধি চাই ধৰিব নোৱাৰি কোন শৰণীয়া কছাৰী, আৰু সেইকাৰণে প্ৰমাণ পত্ৰ দিয়াৰ ক্ষেত্ৰতো উপাধি ভিত্তিক দিব গ'লে তাত অসুবিধা হয় কাৰণে কিছু অসুবিধা হৈ যায় বা কেতিয়াবা এই প্ৰমাণ পত্ৰবিলাক দিবলৈ বা দিয়াৰ ক্ষেত্ৰত বাধা নিষেধ আহি যায়, কাৰণ বহুত মানুহে উপাধিৰ সুবিধা লৈ অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত নোহোৱা মানুহেও সুবিধা ল'ব খোজে। সেইকাৰণে ইয়াত এই অসুবিধাবিলাক দূৰ কৰিবৰ কাৰণে এটা চেঞ্চাছো আমাৰ শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ লোকসকলে কৰিছে। মই ভাবোঁ যে চৰকাৰেও এই ধৰণৰ এটা ব্যৱস্থা লৈ তেওঁলোকৰ লগত আলোচনা কৰি ইয়াৰ এটা সমাধান সূত্ৰ ওলোৱাৰ কাৰণে চেষ্টা কৰিব লাগে। দাবী আছে আৰু এই দাবীটো বিবেচনাধীন। মই বক্তব্যতে কৈছোঁ যে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ অধিকাৰ পাব লাগে, নিজৰ সুৰক্ষা পাব লাগে, আৰু আমাৰ চৰকাৰৰ মূল কথাটো হ'ল যে প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ মাজেৰে অধিকাৰ দি কেনেকৈ প্ৰত্যেককে আগবঢ়াই দিব, সেয়াই আমাৰ লক্ষ্য। তেওঁলোকৰ কাৰণে এইটো বাতৰি, আমাৰ কাৰণে বাতৰি নহয়, কাৰণ আমি তাত 3জনে উপস্থিত আছোঁ। এতিয়া আমি জানোৱেই কি ঘটিছে। এতিয়া বেলেগ ধৰণে যোনে ব্যাখ্যা নকৰক কিয় কি ঘটিছে আমি চবেই জানো। গতিকে আমি যিহেতু জানোৱেই, গতিকে আমি আমাৰ সিদ্ধান্ত লৈ ৰাখিছোঁ। গতিকে বেলেগে কি ধৰণে প্ৰস্তাৱ, কাৰণ নিৰ্বাচন সন্মুখত আছে, পঞ্চায়ত নিৰ্বাচনত বেলেগৰ কোনো ইছ্যু নাই, বেলেগৰ কোনো ব্যৱস্থা নাই, গতিকে এটা কাম খেলি চেষ্টা কৰাৰ কাৰণে চেষ্টা কৰিছে। এইটোত কোনো আমি 3জন উপস্থিত আছোঁ, তাত কি ঘটিছে চব জানো। গতিকে আমাক আৰু মিডিয়াই কি বিপথে নিব? মিডিয়াইতো দেখুৱাই পেলাই লাভ নাই যে এইটো এনেকৈ কৈছে, এইটো এনেকৈ কৈছে, আগৰখিনি নেদেখুৱাই পিছৰখিনি দেখুৱাই, এইটো কাটি এইটো দেখুৱাই লাভটো নাই, কাৰণ আমি তাত উপস্থিত আছোঁ। কি ঘটিছে আমি জানোৱেই। এইটো কোনো ধমকৰ, এইবিলাক হ'ল আপোনালোকে বিচাৰি পোৱা কিছুমান কথা, আমি কিন্তু সেইবিলাক বস্তু বিচাৰি পোৱা নাই। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।